টোপনি বেগল কি খবৰ সকলোৰে খবৰ ভাল যিহেতু আজি হোলী সকলোকে শুভেচ্ছা জনাইছোঁ হেপী হোলী ইয়াৰ পৰাই সকলোৱে হোলী খেলিছেনে বাৰু মই বাৰু খেলা নাই এইফালে ইহঁতক কোনো বাৰ্তাই নিদিয়ে কাৰণ সৰু ছোৱালীটো এই কি কৰিছা এইবিলাক তাৰ গাঁওখন ধুনীয়া লগাইছে আমাৰ এইকেইটা চিষ্টাৰৰ ফ্ৰেণ্ড অকণমান দিবি দেই আই বৰ্তাত খেলিয়া এনেকৈ মানে কোনো মানে গাড়ী ঘোঁৰা বহুত গাড়ীবিলাক মানে একো বুজি নাপায় এইফালে আমাৰ বৰ্তাত মানে যাই আছে আৰু খেলিব ইহঁতে আগৰ ফালে দিয়া সেইটো নবদাহঁতৰ দিবি এইফালে মই গোটেই ফাকুৱা লৈ কিনে মানে লৈ মানে কি আৰু সিহঁতে দিলে দেখিছে আপোনালোকে গোটেই ফাকুৱাৰে হৈ গ'ল আৰু যিহেতু আজি আৰু ফাকুৱাৰে ৰঙৰে দিন সেইকাৰণে কিনে কম আৰু দিলে আৰু ল'ব আৰু মানে গাঁৱৰ এঘৰটাত মানে পইচা তুলিব আহিছোঁ মানে হোলীৰ কাৰণে মন্দিৰত শৰাই সকলোৱে মানে দিয়ে আৰু এইবিলাক মোনা চোনা তেনেকৈ আৰু সেইকাৰণে বৌ আছে লৈ গ'ল যাই আছোঁ মানে গোহাঁই বস্তু আনিবলৈ এইফালে পূৰা ফাকুৱা খেলি আছে আমাৰ হিমা এইটো এইফালে হয় নহয় এই ৰাখা গাড়ী আহিছে এতিয়া পূৰা বজাৰ কৰি আহিলোঁ সেইফালে আছে পূৰা 7 বস্তা মানে কিনো 5 টকীয়া চিপছ আৰু শুনা এইফালে বজাৰবিলাক লৈ আছে আমাৰ শাস্তি হয় মানে কেমেৰাটোৰ ফালে মানে বেলেগ কথা কৈছোঁ তাই এইফালে ভিডিঅ' কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো সেইফালে চাব এয়া মানে এতিয়া মই সবিতা বাহঁতৰ ঘৰত সিহঁতৰ ঘৰত মানে শৰাই যোগাৰ কৰা হৈছে আৰু তালৈ যাই আছোঁ শৰাইখন লৈ যাওঁ আৰু মন্দিৰলৈ মাহঁতৰ লগত দেখা নাই মাহঁত মানে পিছলৈ যাওঁ আমি অলপ সোনকালে যাওঁ তালৈ এতিয়া আমি গোহাঁই যোগাৰ লৈ যাই আছোঁ আৰু মন্দিৰত কি পৰা নাই নেকি এতিয়া মানে আহি পাই গ'লোঁ তালৈ নাম ধৰিব গৈছে আৰু এতিয়া মানে আমি সেৱা কৰি আহিলোঁ তাৰপিছত ডাকবাটত সেৱা কৰিলোঁ সকলোৱে ভিডিঅ'টো চাব এইফালে ধূনা দি আছোঁ আৰু পূৰা এখন হাতে কেমেৰা কৰা বহুত অসুবিধা তাকেতো এইবাৰ খতম কৰিছোঁ এইফালে আমি আহি পালোঁ মন্দিৰৰ পৰা মানে